হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। ভালে আছেনে আপোনালোক? মোৰ পিছে ভালেই দেই। বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিছোঁ। বহুত দিন পিছে ভিডিঅ' দিয়া হোৱাই নাই, বহুত দিনেই হ'ল আৰু ভিডিঅ'বিলাক কৰি থোৱা থাকে, কিন্তু এডিট কৰা এলাহতে মানে দিবলৈ থাকি যায়। আজিকালি ভিডিঅ'বিলাক দিবলৈ মনেই নোযোৱা হৈ থাকিলে, ইমান মানে এলাহ লগা হ'ল, এডিট কৰিবলৈও এলাহ লগা হৈ থাকিলে, কিয় জানো নিজেই নাজানো। আৰু আজি মানে তাকে দিওঁ ভিডিঅ' বুলি ভাবিলোঁ। আপোনালোকে সকলোৱে মৰম দিব আগৰ দৰে মোক। আৰু এইফালে মা ঘৰলৈ বুলি আহিছিলোঁ, তেতিয়াই ভিডিঅ'বিলাক কৰি থোৱা হয়। এয়া বৰ্তাহঁতৰ ঘৰত আজি ভাগৱত পাঠ আছিলে, আৰু এয়া ভাগৱত পাঠলৈ বুলি মই আহিলোঁ। যিহেতু বৰ্তাহঁতৰ ঘৰ একেবাৰে আমাৰ ঘৰ কাষৰতে লাগি আছে, নাহিলেনো কেনেকৈ হ'ব, হয়নে নহয় বাৰু? আৰু মই ঘৰ আহিলে মানে বৰ্তাহঁতৰ ঘৰত মানে ভাগৱত পাঠ পাওঁৱেই, প্ৰত্যেকবাৰেই মানে ঘৰত আহিলে পাওঁৱেই। আৰু আমাৰ যিহেতু শংকৰী হয়, শংকৰীবিলাকৰ মানে সপ্তাহত ভাগৱত পাঠ পঢ়ে। আৰু আমাৰ ঘৰত আছে নেক্সট ছানডে আছে, আৰু আজি দেওবাৰটোত মানে বৰ্তাহঁতৰ ঘৰত পৰিলে। আৰু সপ্তাহত মানে হৈ যায় আৰু চবৰ ঘৰতে মানে এদিন হয় আৰু সপ্তাহত। আৰু এইফালে মানে ভাত খোৱা, যিহেতু ভাত দিব আৰু ভাত খোৱা নিয়ম, সেইটো কাৰণে গোটেইখিনি মানে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। এইফালে বৰ্তা বোৱাৰী ধুনীয়াকৈ মানে তাই খানা বনোৱাত ব্যস্ত হৈ আছে, আৰু সকলোৱে মানে লাগি দিছে আৰু ইটো সিটো কৰি দিছে। ময়ো মানে অলপ চলপ লাগি দিলোঁ, কাম চাম কৰি মেলি দিলোঁ। আৰু এইফালে ভকত এজন এজনকৈ আহিয়ে আছে। এইফালে বৰমাহঁতো বহি আছে, আৰু এয়া বৰমা হয় দেই। এয়া ধুনীয়াকৈ সকলোকে ভিডিঅ' এটা কৰি দেখাই দিছোঁ। প্ৰত্যেকবাৰে মানে মই পাওঁৱেই ভাগৱত পাঠ, বৰমাহঁতৰ ঘৰতো পাওঁ, ঘৰতো পাওঁ, মানে আহিলে মানে পাওঁৱেই। মোৰ কপালখন ভালেই নে কিয়েনে নাজানো আৰু, কিন্তু ভাগৱত পাঠটো পাওঁ আৰু আহিলে মানে ঘৰলৈ। আৰু এইফালে আমাৰ বাৰ ছোৱালী হয় দেই, মানে বৰ্তাৰ ছোৱালী আৰু এইফালে দেখিছেনে ডাঙৰ দাদা, বৰ্তাহঁতৰ ল'ৰা। আৰু এইফালে আমাৰ বৰ্তাৰ বোৱাৰী আৰু মই দুইজনীয়ে মানে ভিডিঅ' এটা কৰোঁ আহা বুলি, তেনেকৈ মানে তাইক টানি আনিছোঁ, আৰু দুজনী তাই লাজো কৰিছে। আৰু এইফালে আমাৰ দেখিছেনে দুইটা খেলি আছে, বাৰ ছোৱালীজনী আৰু আমাৰ বোৱাৰী ল'ৰাটো। আৰু এইফালে আমাৰ বৰমা, আৰু এইফালে মই ধুনীয়াকৈ। আৰু বৌ নাই দেই, বৌ মানে ঘৰত আছেগৈ। বৌক থকা হ'লে বৌকো দেখাই দিলোঁ হ'লে, ডাঙৰ দাদা মানে ৱাইফ, আৰু তাই পিছে ঘৰত আছেগৈ, আহিবহে। আৰু থকা হ'লে তাইকো দেখাই দিলোঁ হ'লে। আৰু এইফালে এটি খেলি আছে আৰু গোটেইকেইটাই ধুনীয়াকৈ। আৰু এয়া ভকতে ধুনীয়াকৈ নাম লৈ আছে। নাম শুনি যে ইমান ভাল লাগে নহয়, বহুত ধুনীয়াকৈ মানে নামবিলাক লয়, মানে ভাঙনি কৰি মেলি বুজাই দিয়ে, ইমান ভাল লাগে শুনি। আৰু এইফালে বৰমা ধুনীয়াকৈ গোটেইখিনিয়ে বহি আছে আৰু নাম শুনি। মা পিছে অহা নাই দেই, মা আহিবহে। মই আগতীয়াকৈ আহিলোঁ, মা অলপ পিছত আহিব। আৰু এনেকৈ নাম শুনিলে মানে, নাম শুনি থাকিলে বহুত বেছি মনটো ভাল লাগে, নহয় জানো বাৰু? সকলোৱে ভাল লাগে এনেকৈ ভাগৱত পাঠৰ নাম শুনিলে, বা যিকোনো হৰিনাম বা যিকোনো মানে নাম শুনিলে মানে সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু মনটো বহুত বেছি মানে পাতল লাগে, শুনিলে মানে শুনি থাকিব মন যায়, বহুত বেছি ভাল লাগে। আৰু এইফালে মানে ধুনীয়াকৈ নামো সামৰিবলৈ হ'ল। এয়া ঘৰৰ সকলোৱে মানে সেয়া লৈছে ধুনীয়াকৈ, আৰু গোটেইখিনিয়ে সেয়া লৈ লৈছে। আৰু যিহেতু নামো সামৰিব হ'ল, আৰু এয়া সেয়া লোৱা পূৰ্ব হৈ গ'ল, এয়া সেয়া লৈছে ধুনীয়াকৈ সকলোৱে। আৰু এইফালে আমাৰ দেখিছেনে, একেবাৰে বৰ্তাকৰ পিঠিত উঠিছে, আকৌ আইতাকৰ পিঠিত উঠিব লাগে, দুষ্ট কৰিছে। আৰু তাক কৈছে সেয়া লোৱা বুলি ককাকে, কিন্তু সি মানে দেখিছেনে কেনেকুৱা মানে দুষ্ট কৰি আছে। বৰ্তাৰ নাতিয়েক হয় দেই, আৰু সৰুলৈ যিহেতু উৎপাত কৰিবই, সিহঁতৰ সেইবিলাকেই কাম, আৰু ভাল পায় সিহঁতি এনেকৈ কৰি, উৎপাত কৰি বহুত বেছি মানে ভাল পায়। আৰু এইফালে দেখিছেনে ভাতো ৰেডি হৈ গ'ল, আৰু এয়া চব্জি কাটাত ব্যস্ত হৈ আছে, চব্জিও মানে হ'লগৈ। আৰু এইফালে দেখিছেনে মই চালাড বনাবৰ কাৰণে ধুনীয়াকৈ পিঁয়াজ কাটি আছোঁ। এইফালে বৰমা বহি আছে, ডাঙৰ বৰমা, মা, মই, আৰু এয়া মোৰ ধুনীয়াকৈ চালাড হৈ গ'ল। আৰু বহুত বেছি মানে টেষ্টি আছিলে দেই চালাডখিনি খাবলৈ কাৰণে। আৰু এয়া ভকতৰ কাৰণে ভাত মা বৰমাহঁতি মানে ধুনীয়াকৈ বিলাই আছে। আৰু এইফালে মই ভিডিঅ' এটা কৰি থ'লোঁ, মায়ে কৈছে কিনো ভিডিঅ'বিলাকত উলিয়াই থাক বুলি। মই স্মৃতি হিচাপত ৰৈ যাব বুলি তাকে ভিডিঅ'টো কৰিছোঁ বুলি তেনেকৈ কৈছোঁ আৰু মাক। আৰু এনেকৈ নকৰিলে কেনেকৈ সকলোকে ঘৰৰ পৰিয়ালৰ মানুহবিলাকক উলিয়াম, নহয় জানো? আৰু এনেকৈয়ে মানে ভিডিঅ'টোত স্মৃতি হিচাপে ৰৈ যাব সকলোৱে, মানে ঘৰৰ মানে পৰিয়াল। আৰু এইফালে মা মানে সুধি আছোঁ আৰু কিবা কিবি লাগে নেকি দাদাহঁতক। আৰু এইফালে ধুনীয়াকৈ দাদাহঁতক টেবুলতে মানে ভাত দি দিছোঁ, ইফালে ভকতক ভাত দি দিয়া হ'ল। আৰু সকলোৱে খাই বৈ ঘৰা-ঘৰি গুচি গ'ল। আৰু এইফালে মা, বৰমা, মই বহি আছোঁ, লাহেকৈ যাম আৰু ঘৰলৈ বুলি। আৰু যিহেতু একেবাৰে ওচৰতে ঘৰটো, অলপ কথা পাতি লৈছোঁ, আৰু ভাত পানী খাই মেলি হৈ গ'ল সকলোৱে। আৰু এয়া সকলোকে ভিডিঅ' এটা কৰি দিছোঁ। আজিলৈ আহিছোঁ, অন্য এটি ভিডিঅ'লৈ আকৌ লগ পাম, বাই বাই।